হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? মই চুমচুমে আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিশেষ তেনেকৈ আজি ৰেচিপি লৈ অহা নাই, ভাবিলোঁ ঘৰত বনোৱা কিবা মেগী পকৰাকে বনাই খাওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মই ইয়াতে লৈছোঁ আলু 2টা, পিঁয়াজ লৈছোঁ 2টা, আৰু এয়া মেগীৰ ভিতৰত অহা মছলা এপেকেট, আৰু ইয়াতে ৰেড চিলি পাউডাৰ অকণমান লৈছোঁ, আৰু জলকীয়া 2টা, আৰু ইয়াতে লৈছোঁ বেচন 1 কাপ, আৰু লৈছোঁ এয়া মেগী এপেকেট, আৰু আলু 2টা মই এনেদৰে পিহনাত পিচি লৈছোঁ ভালদৰে। আৰু মই ইয়াতে লৈছোঁ বেকিং পাউডাৰ আধা চামুচতকৈ অকণমান, আৰু মই ইয়াতে মেগীখিনিও ঢালি দিছোঁ বেচনখিনিৰ ওপৰত, আলু পিঠাখিনিৰ ওপৰত ঢালি দিছোঁ এনেদৰে। আৰু ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু মেগীত অহা মছলাবোৰ ইয়াতে দি দিছোঁ ভালদৰে। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ অলপ এড কৰি দিছোঁ। ইয়াতে আপোনালোকে সোৱাদ অনুসৰি দি ল'ব নিমখ। এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ, আৰু মই ইয়াতে পানী অলপ জোখ অনুসৰি ঢালি লৈছোঁ। আপোনালোকেও জোখ অনুসৰি পানী ল'ব, নহ'লে বেছিকৈ ঢালিলে পনীয়া হৈ যাব পাৰে মিশ্ৰণটো। আৰু মই কেৰাহীখন গৰম হোৱাৰ পাছত তেল অলপ ঢালি দিলোঁ, আৰু মই তেলখিনি গৰম হোৱাৰ পাছত এনেদৰে পকৰাবোৰ দি দিছোঁ ভালদৰে এটা এটাকৈ এনেদৰে, আৰু দি দিছোঁ মই এনেকৈ। আৰু মই এনেদৰে মেগী পকৰাখিনি কালাৰ অহালৈকে ভাজি ল'লোঁ, আৰু মই এতিয়া কেৰাহীখনৰ পৰা গোটেইবোৰ এনেদৰে উঠাই লৈছোঁ। এনেদৰে গোটেইবোৰ উঠাই ল'ম এতিয়া। আৰু আপোনালোকে সকলোৱে জানেই মেগী পকৰাই হওক বা নৰ্মেল পকৰা হওক সকলোৱে বনাব জানে, আৰু সকলোৰে বনোৱাটো বেলেগ বেলেগ ধৰণৰ। মোৰ নিচিনাকৈ এদিন ঘৰত পৰিৱেশন কৰি চাবচোন, বহুত টেষ্টি হয় ঘৰত বনোৱা এনেদৰে বনালে। আৰু আপোনালোকে যদি আমাৰ আজি মেগী পকৰা ৰেচিপিটো ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিলোঁ। আকৌ লগ পাম বুলি আশা থাকিল নতুন এটা ৰেচিপিত, আৰু আপোনালোকে তেতিয়ালৈকে ভালেই থাকিব, সুখত থাকিব বুলি আশা কৰিলোঁ।